দেবতা মণ্ডলী পৰাজিত হলো আমি দানৱৰ হাতে। যি বিচাৰিছিল সুবাস দুষ্ট হিৰণাক্ষই ললে কাহি উত্তৰ আমি আজি হলো আমি কথাৰ ভিক্ষাৰী। বলা দেৱৰ আমাৰ পৰম পিতা আমাৰ দুৰ্ভাগ্য কথা পৰম পিতাক দিয়ক। দেৱৰাজ ভগ্ন ভক্তিৰে বলিয়াৰ মৎকৰবী দানৱ জিলিব পৰা ভক্তিকে অতিকাই বিৰল। গুৰুত্বৰ প্ৰাৰ্থনা পূৰ্বতে স্বজন কৰিলো পৃথিৱীত তোমাৰ চৰণ কৃপাত, কিন্তু তাৰ আধা তল গল সাগৰত প্ৰজাজনৰ হয় হাহাকাৰ। হে প্ৰভু হে দয়াৰ সাগৰ
কৰা তুমি পৃথিৱী উদ্ধাৰ তাৰ উপৰি মহাদানৱ হিৰণ্যক্ষই প্ৰজাৰ ওপৰত উৎপীড়ন চলাইছে দানৱক বধ কৰি প্ৰজাৰ মংগল সাধন কৰা প্ৰভু নকৰিবা চিন্তা অল্পকালে পৃথিৱীক উদ্ধাৰ কৰি মই প্ৰজা কৰিম পালন লগতে কৰি নিঃসন্দেহে জোৱাই জ্ঞানে আমার বিপক্ষত কিয় দিব পৰা হৈছে পালো নেকিয়ে ব্ৰহ্মাণ্ডৰ ভিতৰে সমস্ত ব্ৰহ্মাণ্ডত বুকিব লাগিবনে মোৰে পৰাক্ৰম ব্ৰহ্মাণ্ড আমি নাই যি আমাৰ সৰ্বাপেক্ষ হ'ব অতি উত্তম কথা এই হিৰণ্যগর্ভে তাকেই বিচাৰে সমস্ত ব্ৰহ্মাণ্ড দিয়ে মোৰ চিৰনুগ্গত ভাগ্য বিধাতা যে বেশ শ্রামণী কিন্তু বকিন্দ সকলোৱে
যাবলৈ দিয়ক। আহা আহা দেলোৱাৰ পুত্ৰগণ, তোমালোকৰ চিন্তাতে জৰ্জিত হৈ আছিলো এই দুৰ্ভগীয়া পৃথিৱীত। পৰম সুখী হলো তোমালোকক দেখা পাই মই। তোমালোকক দুৰ্গন্ধিয়ে দগ্ধ কৰিছে মোৰ অন্তৰ। পিতা, সুধা তৃষ্ণাই প্ৰথমে আমাক আহাৰ দিয়ক। দুষ্ট হিৰণ্যাক্ষই আমাৰ ৰাজ্য কাঢ়ি লৈ ধূলিৰ লগত মিহলাই দিলে। আমি হলো পথৰ ভিক্ষাৰী। বল পুত্ৰগণ, প্ৰথমে অনন্য উন্নয়ন কৰো, পিছত খন্তেক বিশ্ৰাম ল'বা।
রাঘস রূপে হরি ভুলায় তো মনোবাঞ্ছা পূর্ণ করি অত্যাচারী দৃষ্টান্ত দানবে কিবা হেতু শরীরটিকে তৈ এনে ভাবে কষ্ট দিশ সরল হইও গেলে নগর বেটি বরণর ভাবে তৈ অমরি ধরিত্রীকে উদ্ধারণ ভাবে মরা স্বরূপে কালন্তাকে কাম রূপে প্রিয় দিশ দূর হতুক ওই দূর অনন্ত জীবন পাবে মরণ রাগ মুহূর্ত ত্রিপুণ্য এটি কথা বহু শক্তি নিধনের ভাবে বহু স্বরূপে মই আদি দুর্ঘ মুখত নিজে ঠিক করে তোরা ছোট বেটি অতি আনন্দিত মুখত পাল মায়ের চাকরি খুলিত ঈশ্বর পুরী দুর্বলী করে কিন্তু নেপাবি আমি নিষ্ঠা মই তোক জয়িত পারিব উচিত পুরস্কার খবরে মনতে রাখিবি মাতু মৃত্যুয়ে তোকে ধরিছে কে
Martin sitter där. Jag är nöjd på det.
বরা হোস রূপ হইলা লীলায় দত্তর রগ্রে উদ্ধারিলা তোমার শরণে প্রভু তোমার শরণে প্রভু Jual,